হয় স্যার কৈ আছিলো কি এতিয়াতো আমাৰ গোল্ডৰ মেকিঙত আপোনাৰ 50% ডিসকাউন্ট চলি আছে কিবা প্ল্যানিং কৰি আছে নেকি স্যার পারচেজিংৰ সোণাটো মোৰ লাগা আছিল পারচেজিংৰ প্ল্যানিং আছিল ন আপোনাৰ যদি 1 লাখৰ পারচেজিং হয় মানে যদি 1 লাখৰ যদি আপোনাৰ মেটেল ভ্যালু হয় তাতে যে আপোনাৰ মেকিং লাগিব 10,000 বা 15,000 তাৰপৰ আপোনাৰ 50% ডিসকাউন্ট মোক 1 লাখ টকাৰ মোক সোণা নালাগে মোক 4,000 3,000 টকা মান মোক সোণা লাগে আপোনাৰটো আজি আপোনাৰ 1 গ্ৰাম গোল্ডৰ প্ৰাইস চলি আছে 7 আপোনাৰ 7,555 रुपीस সেইকাৰণে কৈছো মোক মই 3 বা 4,000 টকাৰ মোক সোণা লাগে পাম নেকি স্যার এটা পসিবল নহয় মার্কেটৰ প্ৰাইস এটা বাঢ়ি আছে ন গোল্ডৰ ভ্যালুটো মানে কিমান কমৰ কিমান মান ল'ব লাগিব কিমান কমৰ ল'ব লাগিব মই আপুনি কিমান গ্ৰাম ল'ব আপোনাৰ সেইখিনি ক'বচোন মানে মোক 3 বা 4,000 টকা মোক সোণা লাগে এইটো মানে স্যার নহব এনেকুৱা মানে ইমান মার্কেট ভ্যালু এটা বাঢ়ি আছে ন গোল্ডৰ আপোনাৰ 1 গ্ৰামে আপোনাৰ 7,000 হয় 1 গ্ৰামত 7,000 হয় তে মোক তাৰে আধা কৰি দিয়ক মোক 3,500 টকা দি দিয়ক মোক স্যার এনেকুৱা নহয় ন কিয় এনেকুৱা কিয় নহয় হয় স্যার এনেকুৱা কিয় নহয় স্যার আপোনাৰ 1 গ্ৰামৰে গোল্ড হয় ন গ্ৰাম হিচাপে আমাৰ প্ৰাইজিংটো হয় না মোক 1 গ্ৰাম নালাগে না মোক 1 গ্ৰাম মোক নালাগে মোক আধা গ্ৰাম লাগে মোক আচ্ছা আচ্ছা এবাৰ আপুনি শোৰুম আহক স্যার লাচিনগৰ আমাৰ শোৰুম আছে নহয় তাতে যদি আপুনি হাফ গ্ৰামৰ কিবা থাকে তেনেহলে এইখিনি আপুনি পারচেজ কৰিব পাৰিব মানে কমতে কম কিমান ল'ব পাৰিম তাৰমানে কমসে কম কিমান গ্ৰাম ল'ব পাৰিম মই কমসে কমটো আপোনাৰ হাফ গ্ৰামটো এনেটো নাহে 7,000 ৰ ওপৰতে যাব লাগিব আপুনি কমসে কম মানে কিমান গ্ৰাম ল'ব লাগিব আপোনাৰ এইটো আপুনি ল'ব পাৰে যিমান আপোনাৰ নিড হয় কি হ'ব এনে আপুনি কিবা ভাবিছে নেকি পারচেজিংৰ কিবা আইটেম আৰু বেছি মানে কিমান ল'ব লাগিব 1 গ্ৰামটো ল'ব নোৱাৰো আধা গ্ৰামটো ল'ব নোৱাৰো বেছি কিমান ল'ব পাৰিম মই আপুনি এনেকে 7,000 1 গ্ৰাম 2 গ্ৰামছৰ যে আপোনাৰ ইয়াৰিংছ থাকে না বেছি যদি ল'ব কাৰণে বিচাৰে কিমান টকা ল'ব পাৰিম বেছি মানে 1 গ্ৰামটো ল'ব আধা গ্ৰামটো ল'ব নোৱাৰো বেছি মানে কিমান ল'ব পাৰিম তাৰমানে মই যিমান আপোনাৰ ৰিকোয়াৰমেন্ট হয় যিমান আপোনাৰ ৰিকোয়াৰমেন্ট থাকিব তাতে হেৰি হিচাপে ল'ব পাৰিব মানে 10 কিলো 15 কিলো স্যার কিলো নহব আমাৰ ইয়াতে কিলো নহয় আপোনাৰ বিস্কিট থাকে গোল্ডৰ আৰু টন থাকে স্যার মানে আপোনালোকে আধা গ্ৰাম নিদিয়ে আৰু আপুনি 10 কিলো 15 কিলো নিদিয়ে আপোনালোকে স্যার এইটো গোল্ডৰ কথা কৈ আছে ন আপুনি গোল্ডটো এনেকুৱাই হয় স্যার মই গোল্ডৰ কথা কৈছো অসমীয়াত সোণাৰ কথা কৈ আছো মই আপোনাক মানে আপুনি আধা গ্ৰাম নিদিয়ে আৰু বেছি ল'লে আপুনি 15 কিলো মোক নিদিয়ে 10 কিলো নিদিয়ে মোক আপোনালোকে কি কথা কৈ আছে আপোনালোকে স্যার কিলো হিচাপত নহয় আপুনি 10 গ্ৰাম বা 20 গ্ৰামৰ বস্তু ল'ব পাৰিব নাই আপুনি আধা গ্ৰাম দি মই 10 কিলো 15 কিলো কিনো মই এতিয়া আপোনালোকে 10 গ্ৰাম 15 গ্ৰাম মই 10 গ্ৰাম 15 গ্ৰাম মই নিকিনো নহয় এতিয়া মোক 10 কিলো 15 কিলো লাগে 10 কিলো 15 কিলো ৰ'ব মই আপোনাৰ নাম্বাৰটো আমাৰ মেনেজাৰ ছাৰক দি আছো তেওঁ শুনক মেনেজাৰক নিদিব আপোনালোকে কি মেনেজাৰক দি আছে মালিকক দিয়ক আপোনালোকৰ মালিকক দিয়ক মেনেজাৰক খুলি মোক 10 কিলো 15 কিলো দিব পাৰিব মালিকক দিয়ক আপোনাৰ মালিকক দি দিয়ক মোৰ নাম্বাৰটো মালিকক দিয়ক আপোনালোকৰ মালিকক কৈ দিয়ক এটা কনজিউমাৰ এটা আছে সি 10 কিলো 15 কিলো সোণা কিনিম বুলি কৈছে আৰু ক'ব লগতে কৈ দিব যে সি শুই আছিল মানুহজনে মই তাক ফোন কৰিছিলো কৈছে কি সোণা কিনা কিবা কথা আছে নেকি আপুনি মোক আধা গ্ৰামো নিদিয়ে আৰু মোক 15 কিলো নিদিয়ে আপোনালোকে মালিকক কওক আপোনাৰ মালিকক ক'ব যে এয়া আমাক কনজিউমাৰটা ফোন কৰিছিলো মই নিজে উপজাত সিঙে ফোন কৰিছিলো সি 15 কিলো সোণা কিনিম বুলি কৈছে মেনেজাৰক নিদিব মালিকক দিয়ক ওকে স্যার বাই